তো হেল্ল' এভৰিৱান, পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ধামাকাদাৰ ভিডিঅ'লৈ। আজি মই টাউনলৈ গৈ আছোঁ, সেয়ে আপোনালোককো লৈ যাওঁ বুলি ভাবিলোঁ। কিবা কিবি আমি আনিবৰ কাৰণে আছে, তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো চাই থাকক ভিডিঅ'টো কণ্টিনিউ। আপোনালোকে মই কি আনিম সেই সকলো আপোনালোকক দেখাম। ফাইনেলি লখিমপুৰ টাউন আহি পালোঁ। যিহেতু কৰোণা সেইকাৰণে মাস্কটো লগাই লৈছোঁ আৰু লখিমপুৰ টাউন আহিছোঁ। মানুহ ইমান ভিৰ নাই কৰোণাৰ কাৰণে। এইখন হ'ল টাউনৰ মেইন চাৰিআলিটো হয় এইটো। এইখন হ'ল লখিমপুৰত থকা বহুমুখ শিৱম শ্বপিং মল। আপোনালোকে লখিমপুৰ আহিলে সোমাই যাব পাৰে আৰু সোমাই যাব এবাৰ। এতিয়া মই নোসোমাওঁ, মই এতিয়া মোবাইল দোকানত সোমাম। বলক মোবাইল দোকানত সোমাই কি লওঁ চাওঁ, আছে বা নাই। আরে গরিলা ট্রাইপড হব না? গরিলা ট্রাইপড নাই। এখন দোকানত সোমালোঁ, এখন দোকানত নাপালোঁ, বেলেগ এখন দোকানত যাওঁ এতিয়া। বাৰু গৰিলা ট্ৰাইপড হ'ব নি? অঁ ডাঙৰটো মই বিচৰাটো ইয়াতো নাপালোঁ। গৰিলা ট্ৰাইপড হ'ব নি? গৰিলা ট্ৰাইপড। ये क्या गजब बेइज्जती है यार। ইয়াতো সোমালোঁ, ইয়াতো নাপালোঁ। এনেকৈ 7-8খন দোকানমান সোমালোঁ আৰু নাপালোঁ আৰু বিচাৰি। এইখন হ'ল লখিমপুৰ টাউনত থকা বিশাল মাৰ্কেট হয়। এতিয়া ইয়াত সোমাই যাওঁ আৰু এতিয়া আমি বিশালত সোমাই আহিলোঁ। বৰ্তমান সোমাই এইটো ফ্ৰণ্টৰ ভাগ হয়। চেনিটাইজাৰ লগাই ল'লোঁ আৰু দোকানত আহিলে এটাই ভাল আৰু চেনিটাইজাৰ লগাব দিয়ে, ফ্ৰীকৈ লগাই ল'ব পাৰি আৰু। তো বলক ভিতৰত সোমাই যাওঁ, কি কি পাৰোঁ সেই সকলো আপোনালোকক দেখাম। এলাউন্স কৰিয়ে আছে সামাজিক দূৰত্ব বজাই ৰাখিব লাগে আৰু মাস্ক পৰিধান কৰিব লাগে। তেন্তে দেৰি নকৰি বস্তুবোৰ চাওক আৰু এইবোৰ চাওক, চাউল, দালি, মটৰ, চেনি, মাটিমাহ, মগুমাহ, মটৰ মাহ আদি সকলো পোৱা যায় আৰু ইয়াত। একো নল'লোঁ, আপোনালোকক দেখালোঁ আৰু এতিয়া ইয়াৰ পৰা ওলাই যাওঁ আৰু এইখন হ'ল বিশালৰ কাষতে থকা SBI বেংক। এইখন হ'ল বম ডাঙৰ ষ্টাইল বজাৰ। এইখন বহুত ডাঙৰ। ইয়াত বাৰু মই সোমাইছোঁ, এতিয়া নোসোমাওঁ। মোৰ লগৰটোৱে সোমোৱা নাই বোলে, কৈ আছে মোক। ফাইনেলি লাল মাৰ্কেটত আহিলোঁ। লগৰটোৱে লং পেণ্ট ল'ব বোলে, তো
তো দাম দৰ মিলাই আছে এটি কিমান কি দাম কৰি আছে আৰু এতিয়া দিয়ে নে নিদিয়ে দোকানটো চাই লওক এইখন দোকান লং পেণ্টটো লৈ আহিলে বাৰু লাল মাৰ্কেটত সোমাইছোঁ লাল মাৰ্কেটৰ পৰা ওলাই আহিছোঁ আৰু এয়া কাপোৰ চাপোৰ ল'লেই ইয়াৰ পৰা যাম আৰু এতিয়া টাউনখন অলপ ফুৰিম আপোনালোকে যদি ভিডিঅ'টি প্ৰথম পৰা শেষলৈকে চালে তেন্তে গম পালে যে মই কি নিবলৈ আহিছিলোঁ টাউনলৈ কিন্তু নাপালোঁ বস্তুটো এতিয়া ঘৰলৈ যাওঁ হোটেলত সোমাই কিবা কিবি খালোঁ ভিডিঅ'টি ইয়াতে শেষ কৰোঁ ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে প্লিজ লাইক এটা কৰি দিয়ক আৰু যদি নতুনকৈ চাই আছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু এটা নতুন এটা ভিডিঅ'ত লগ পাম এতিয়ালৈ বাই বাই